নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই বহুত দিনৰ পিছত লৈ আহিছো আপোনালোকৰ বাবে এটা ৰেচিপি ভিডিঅ' যেহেতু বিভিন্ন ধৰণৰ হল ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি আহিছো গতিকে মই এবাৰ বহুত দিনৰ পিছত এটা ৰেচিপি ভিডিঅ' লৈ আহিছো আৰু সেই ৰেচিপি ভিডিঅ' হৈছে পাৰ মাংসৰ ৰেচিপি আৰু তাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছো যে যদি আপোনালোকে মোৰ হল ভিডিঅ' বা অন্য ৰেচিপি ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহলে মই মোৰ লিংকটো ডেসক্ৰিপচনত দি দিম গতিকে আপোনালোকে যদি চাব বিচাৰে চাই ল'ব পাৰে যেহেতু মই আপোনালোকৰ বাবে লৈ আহিছো আজি পাৰ মাংসৰ ৰেচিপি ভিডিঅ' গতিকে পাৰ মাংস যিসকলে খাই ভাল পায় তেওঁলোকে গম পায় পাৰ মাংসত ইমান মাংস নাথাকে গতিকে মাংসখিনি আমি বেছি কেনেদৰে কৰিব পাৰো কেনেদৰে গ্ৰেভি টাইপত আমি খাব পাৰো আৰু কিমান ধুনীয়াকৈ আমি টেষ্টিকৈ আমি বনাব পাৰো তাকেই মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখাম গতিকে আহকচোন চাওঁ মইনো পাৰ মাংস কেনেকৈ বনাওঁ পাৰ মাংস বনাবৰ বাবে প্ৰথমে মাংসখিনি ধুই ললোঁ তাৰ পাছত হালধি নিমখ জলকীয়া গুড়ি জিৰা গুড়ি আৰু 3টা মিডিয়াম সাইজৰ আলু কাটি ললোঁ আৰু 3টা মিডিয়াম সাইজৰ আলু এইটো সাইজত কাটি ললোঁ তাৰ পাছত এয়া দেখিছে এটা বাটিত পিয়াজ মিক্সাৰত পেষ্ট কৰি লৈছো আৰু এটা বাটিত আদা নহৰু আৰু দুটামান কেঁচা জলকীয়া দি পেষ্ট কৰি লৈছো তাৰ পাছত এটা কেৰাহী অলপ সময় গৰম হোৱাৰ পাছত অলপ সৰহকৈ মিঠাতেল ঢালি দিছো তেলখিনি গৰম হোৱাৰ পাছত পেষ্ট কৰি থোৱা পিয়াজখিনি দি অলপ লৰাই ভাজি লৈছো তাৰ পাছত পেষ্ট কৰি থোৱা আদা নহৰু কেঁচা জলকীয়াৰ যিটো পেষ্ট আছিলে সেই পেষ্টটো বাকি দিছো তাৰ পাছত গুটেইখিনি ভাজি লৈ মিহলাই লৈছো আৰু বাকি মছলাখিনি এড কৰি দিছো আৰু গুটেইখিনি মিহলাই ভাজি লৈছো ভালদৰে মছলাখিনি মিক্স কৰি ললোঁ আৰু তাৰ পাছত অলপ তেল বিৰিঙি অহালৈকে মছলাখিনি ভাজি ললোঁ ইয়া দেখিছে অলপ তেল বিৰিঙি আহিছে মছলাখিনিৰ পৰা সাইডত আৰু তাৰ পাছত মাংসখিনি বাকি দিলোঁ মছলাখিনি মাংসত ভালদৰে মিহলি হৈ যোৱাৰ পাছত অকণমান পানী দিলোঁ যিহেতু কেৰাহীত লাগি ধৰিব পাৰে তাৰ পাছত ঢাকন মাৰি দিলোঁ যেহেতু মোৰ ঢাকন মাৰা ভিডিঅ'খিনিয়ে লোৱা নহল গতিকে সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ পাছত বহু সময় ধৰি ভাজি ললোঁ আৰু মাজে মাজে ঢাকন মাৰি দিলোঁ আৰু পানী দি তেনেকৈ ভাজি ললোঁ আৰু দেখিছে গ্ৰেভিটো কিমান ধুনীয়া হৈছে কালাৰটো বৰ ধুনীয়া হৈছে আৰু দেখিয়ে অলপ খাও লাগিছে যেহেতু এতিয়া সিজা নাই গতিকে অলপ পানী দি বেছি পানী নহয় অকমান পানী দি ভাজি ললোঁ অলপ ঢাকন দি দিওঁ যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে আমি এনেকৈ ভাজি ললোঁ মাজে মাজে অকমান পানী দি মিহলাই লৈ আকৌ ঢাকন মাৰি দি সিজিবলৈ দিলোঁ আৰু তেনেকৈ সিজাই ললোঁ অলপ সিজুতেই কাটি থোৱা আলুখিনি বাকি দিলোঁ আৰু লগতে নিমখ দিলোঁ যেহেতু মই নিমখ এড কৰাই নাছিলোঁ গতিকে মই শেষত নিমখটো দিছোঁ আৰু গুটেইখিনি মিহলাই মই ভাজি ললোঁ আৰু যেহেতু গুটেইখিনি যেতিয়া সিজিলে তাৰ পাছত পানী দি দিলোঁ সৰহকৈ আৰু দেখিছে কালাৰটো কিমান ধুনীয়া লাগিছে আৰু দেখিয়ে খাও লাগিছে গুটেইখিনি আগৰ নিচিনাকৈ পানী দি অলপ ঢাকন মাৰি তেনেকৈ ভাজি গুটেইখিনি সিজাই ললোঁ আৰু গুটেইখিনি যেতিয়া ভালদৰে সিজিলে আলু আৰু মাংস যেতিয়া ভালদৰে সিজিলে তাৰ পাছত সৰহকৈ পানী দি দিলোঁ যেহেতু কাৰি টাইপত হ'ব গতিকে অলপ বেছিকৈ পানী দি দিলোঁ আৰু দেখিছে কালাৰটো দেখোতে কেনেকুৱা খাও লাগিছে আৰু উতলি আহিছে কিমান ধুনীয়া কালাৰ এটা হৈছে ৰঙা নিচিনা কালাৰটো হৈছে মছলাখিনি আৰু এইখিনিতে এটা কথা কওঁ মই যেহেতু ইয়াতে একো বেলেগ মছলা ইউজ কৰা নাই সকলোখিনি ঘৰুৱাই হয় আৰু গোটা জিৰাখিনি গুড়ি কৰি লৈছোঁ মিক্সাৰত আৰু তেনেকৈ মই শুকান জলকীয়া মিক্সাৰত কৰি লৈ মই তেনেকৈ ইউজ কৰিছোঁ যেহেতু পেকেট মছলা মই ইউজ কৰা নাই সেইখিনি মই কৈ দিছোঁ ইয়াত গোটেইখিনি মই ঘৰুৱাই ব্যৱহাৰ কৰিছোঁ এয়া দেখিছে কিমান ধুনীয়া হৈছে গ্ৰেভিটো যেহেতু পাৰ মাংসত ইমান মাংস নাথাকে গতিকে মই অলপ গ্ৰেভি টাইপত বনাইছোঁ যাতে মাংসখিনি অলপ মানে পানী নহওক যাতে অলপ ডাঠ হওক মাংসখিনি আৰু খায়ো ভাল লাগে আৰু তেনেকৈ মই পাৰ মাংস বনাওঁ আৰু আপোনালোকক আজি শ্বেয়াৰ কৰিলোঁ আৰু যদি এনেকৈ খাই পাইছে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে যদি ট্ৰাই কৰি পোৱা নাই তেতিয়াহ'লে এবাৰ এনেদৰে ট্ৰাই কৰি চাব যেহেতু পাৰ মাংসটো খুবেই টেষ্টি হয় খুবেই ভাল হয় সোৱাদ হয় গতিকে যেনেকৈ নবনাওক ভালেই লাগে হ'লেও এনেকৈ কেতিয়াবা ট্ৰাই কৰি চাব পাৰে এইটোৱে
আছিল আজিৰ মোৰ ৰেচিপি ভিডিঅ' গতিকে আপোনালোকে গম পালে যে পাৰ মাংসত যেহেতু মাংস ইমান নাথাকে গতিকে আমি কেনেধৰণে মাংস আমি সৰহ কৰি বা কেনেধৰণে গ্ৰেভি টাইপত আমি খাব পাৰো কেনেকৈ বনাব পাৰো আপোনালোকে হয়তো শিকিলে বহুতে হয়তো জানিব পাৰে কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে আজি মই এই ভিডিঅ'টো আগবঢ়াইছো যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহলে কমেন্ট কৰি নিশ্চয় জনাব আৰু লগতে মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে গতিকে আজিলৈ আহিছো